আজি বহুত দিনৰ পৰা কলেজলৈ বুলি যোৱাই হোৱা নাছিলে। মই বোলো নহয়, বহুত দিন প্ৰিন্সিপাল ছাৰক দেখাই হোৱা নাই, সেইবাবে ছাৰক বোলে এবাৰ চাই আহোঁগৈ। আনহাতে আমি কলেজ নাহিলে আমাক ছাৰে বহুত বেছিয়ে মৰম কৰে জানে। মোৰ এটাই প্ৰব্লেম, কলেজলৈ অহাৰ আগমুহূৰ্তলৈকে মোৰ টোপনিটোৱে হেঁচা মাৰি দিয়ে। জীৱনত এনেকুৱা কিছুমান লগৰ পালো, তাহাঁতৰ লগত থাকিলে উন্নতিৰ কথা নকওঁ, কিন্তু ধ্বংস যে হ'ম সেইটো খাটাং। বাৰু বাদ দিয়ক গাইছ, ইহঁতৰ লগত থকা সময়খিনি ইমানেই বেছি ভাল লাগে যে হাজাৰ দুখ কষ্ট থাকিলেও সকলোখিনি পাহৰি যাওঁ। আনহাতে লগৰ বুলি ক'লে অকণমান কচু গুটি আনহাতে জেং হ'ব লাগে, তেতিয়াহে বেছি ভাল লাগে থাকি। গাইছ, ক্লাছ নকৰা সময়খিনিত আমাৰ এক্সট্ৰা ক্লাছ, মানে এজনীয়ে প্ৰেমৰ ভাষণ দিয়ে আৰু আমি ধুনীয়াকৈ শুনো। সেইফালে আকৌ কলেজৰ পৰা আহি মাৰ লগত মই আলহী খাবলৈ বুলি আহিলো। আলহী মানে বেলেগ নহয়, মামাহঁতৰ ঘৰলৈ আহিছো। আহি পোৱাৰ লগে লগে আমাক চাহ খাবলৈ বুলি দিলে। মই পাছে বৰ চাহ খাই ভাল নাপাওঁ, সেইবাবে অকণমান খাই আইতাহঁতৰ লগত অলপ দেৰি কথা বতৰা পাতি খাই মামাহঁতৰ ঘৰৰ পৰা ওলাই আহিলো। কাৰণ মই মানুহজনী অলপ কচু যে গাইছ, য'তে ত'তে এঘণ্টা দুঘণ্টা বেছিকৈ বহি মই বৰ অশান্তি পাওঁ। আনহাতে ঘৰ আহি পাওঁ মানে গধূলাই হ'ল। আজিলৈ আহিছো, বাই।